প্ৰভু মই আৰু নোৱাৰিছো আৰু দেই আমেৰিকা ইটালী ফ্ৰান্স জাৰ্মানী কিমান খাতা মেইনটেইন কৰিম হে হেৰা চিত্ৰগুপ্ত নোৱাৰো বুলি ক'লে নহ'ব নহয় মোলৈকে নচকেলে মই দিনটোত 1000 বাৰ পৃথিৱীলৈ অহা যোৱা কৰি আছো মইতো নোৱাৰো বুলি কোৱা নাই প্ৰভু আপোনাৰ কামটোৱে ভাল মোৰ মেথা বেয়া হৈ গৈছে চাইনা হিচাপটো শেষ কৰোহে আকৌ আমেৰিকা হিচাপ আকৌ আমেৰিকা হিচাপটো শেষ কৰোহে আকৌ ইটালী হিচাপ শেষ নহয় আকৌ আমেৰিকা হিচাপ আৰম্ভ হৈয়ে যায় মই আৰু নোৱাৰো দেই নোৱাৰো বুলি ক'লে সমস্যাৰ সমাধান নহয় চিত্ৰগুপ্ত এতিয়া দিনে নিশাই কাম বন কৰি সমস্যা সমাধান কৰিব লাগে প্ৰভু আপুনি বৰ ফিডাং নামাৰিব দেই আপোনাৰ গাটো যে নহ'ব তাৰ কি মানে আছে হেৰা চিত্ৰ মোৰ ইমিউনিটি চিষ্টেম যথেষ্ট ষ্ট্ৰং বুজিছা এই ভাইৰাছডালে মোক একোডালেই কৰিব নোৱাৰে তথাপি 1 মিটাৰ ডিষ্টেন্সটো মেইনটেইন কৰা ভাল মোৰ ওচৰলৈ নাহিব দেই মোৰ ইমিউনিটি চিষ্টেম বৰ ভাল নহয় হেৰা চিত্ৰ তুমি বৰ দুৰ্বল হে কৰ্ম কৰি যোৱা এলাহ নকৰিবা দেখিবা এদিন তাৰ ফল মিঠা হ'ব দেৱৰাজ সৰ্বনাশ হৈছে কি হ'ল দুত দেৱৰাজ কিবা কৰোনা ভাইৰাছ বোলা বেমাৰটোৱে আমাৰ কেইবাজনো দেৱতাৰ অৱস্থা বেয়া কৰি দিছে কৰোনা ভাইৰাছ এতিয়া কি হ'ব নাথ দেৱতাসকল এলাইজ হৈ পৰি আছে অসম্ভৱ অমৃত খাই অমৰত্ব লাভ কৰা আমাৰ দেৱ সমাজলৈ কৰোনা ভাইৰাছ ক'ৰ পৰা আহিল প্ৰভু ইয়াৰ বাবে যৎপুতৰ ঘাই জম সেইদিনা আপোনাৰ পাৰ্টিলৈ যে জম আহিছিল সেয়ে সংক্ৰমণ কৰি গ'ল যেন পাওঁ জম আমাৰ দেৱ সমাজ ধ্বংস কৰাৰ ই এক কুটিল ষড়যন্ত্ৰ প্ৰভু সেইদিনা পাৰ্টি কেনেকুৱা সুন্দৰ বুজিছা পুৰা ফুল এটা মাৰি আহাৰ গ্ৰহণ কৰি আহি টিপটপ শুই গলোহি সেইসোপা নামতহে দুপেক মাৰি বেলটা খাই পৰি গ'ল আকৌ প্ৰভু আপোনাৰ কিন্তু সেইকণ লিভাৰ নহয় দেই ৰিভাৰ পানী পৰি থাকিলেও বয়ে থাকে হেৰা ইমান তেজু ফালি চিঞৰিছা কেলেহে মোৰ কাণৰ প্ৰব্লেম হোৱা নাই নহয় মনে থাকা হে মোৰ পাৰ্টিলৈ গৈ তুমি ৰাহুৱেট পাতি খালা আৰু মোৰ সমগ্ৰ দেৱ সমাজত কৰোনা ভাইৰাছেৰে আক্ৰান্ত কৰি থৈ আহিলে কিয় মোক চম্ভালি কথা কবাহে তোমাৰ তালে মই এনেই যোৱা নাই নহয় দস্তুৰ মত মাতি চবাবে গৈছিলো নহলে তোমাৰ তাত গৈ চেলেকিবলৈ যাবলৈ মোৰ কোনো দৰকাৰ পৰা নাই নহয় সেই বুলি কাৰ এটা বিষাক্ত ভাইৰাছ লৈ তুমি মোৰ পাৰ্টিলৈ যাব নালাগে নহয় তোমাৰ কাৰণে আজি মোৰ দেৱ সমাজ বিপদত পৰিছে মোৰ গাত কৰোনা ভাইৰাছ আছে বুলি তোমাক কোনে ক'লেহে ক'ব নালাগে নহয় গোটেই পৃথিৱীখন ভ্ৰমি ফুৰিছা আৰু কোনো টেষ্ট নকৰাকৈ মনে আমাৰ তাত সংক্ৰমণ কৰিছা দেৱ সমাজ ধ্বংস কৰা তোমাৰ এয়া এক কুটিল ষড়যন্ত্ৰ মই কমপ্লেইন দিম দিয়া ক'ত কমপ্লেইন দিয়া গৈ নিজে দেশখন ভালদৰে শাসন কৰিব পৰা নাই অমৃত খাই অমৰ হলো বুলি অহংকাৰত মত্ত হৈ নিজৰ কৰ্তব্য ভালদৰে সম্পাদন কৰিব নোৱাৰাজনে মোৰ এগেইনষ্টত গৈ আকৌ কমপ্লেইন দিয়ে গৈ আগতে সাৱধান হ'ব লাগিছিল বেছি পেক নকৰিবা দেই এতিয়াই বিষ্ণুদেৱৰ ওচৰলৈ ব'লা দুই মহৰ যুঁজত বিৰিণাৰ মৰণ প্ৰভু সেৱাহে মই এটা ডাঙৰ বিপদত পৰি আপোনাৰ ওচৰলৈ আহিছো জমে গোটেই পৃথিৱীখন ভ্ৰমণ কৰি গাত কৰোনা ভাইৰাছৰ দৰে এটা বেমাৰ লৈ মনে মোৰ দেৱ সমাজত সংক্ৰমণ কৰি মোৰ দেৱ সমাজ ধ্বংস কৰাৰ এটা কুটিল ষড়যন্ত্ৰ কৰিছে জম তোমাৰ কিবা ক'ব লগা আছে প্ৰভু সেৱাহে আমি আপোনাৰ আজ্ঞাবাহী ভৃত্যহে আপোনাৰ আজ্ঞামতে সকলো কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ চেষ্টাহে কৰিছো ইন্দ্ৰ তোমাৰ কমপ্লেইন অমূলক জমৰ গাত কোনো দোষ নাই ইয়াৰ বাবে দায়ী তুমিহে তুমি তোমাৰ কৰ্তব্য পালনত ব্যৰ্থ হৈছা অহংকাৰ লাভ বিলাসত মত্ত হৈ তুমি তোমাৰ কৰ্তব্য পাহৰি গৈছা তুমিয়ে আটাইতকৈ ধনী সকলো ফালৰ পৰা উন্নত বুলি কৰা অহংকাৰ খৰ্ব কৰিবৰ কাৰণেই ময়ে তোমাৰ তাত ভাইৰাছ নিক্ষেপ কৰিছো প্ৰভু মোক ক্ষমা কৰক
মোক এই বিপদৰ পৰা ৰক্ষা কৰক। তোমাৰ দেৱ সমাজ নিৰাপদে থাকিব। কাহানিও কৰ্তব্য পালনত গাফিলতি নকৰিবা। মত্যৰ মানুহৰো মই এক পৰীক্ষা ললো। কাৰোবাৰ ডলাৰক লৈ অহংকাৰ, কাৰোবাৰ প্ৰযুক্তিক লৈ অহংকাৰ, কাৰোবাৰ শিক্ষাক লৈ অহংকাৰ, এই সকলোবোৰ খৰ্ব কৰিব নিমিত্তে মই এক পৰীক্ষা ললো। ধৰ্ম কৰ্ম পাহৰি মত্যৰ মানুহ আত্মহাৰা হৈছিল। পুনৰ সোঁৱৰাই দিবৰ বাবে মই যুগে যুগে বিভিন্ন ৰূপে অৱতাৰ লওঁ। অধৰ্মক শেষ কৰি ধৰ্মক প্ৰতিষ্ঠা কৰি মত্যৰ মানুহকো অতি শীঘ্ৰে মই পৰিত্ৰাণ দিম। যুগে যুগে ধৰ্ম প্ৰতিষ্ঠা কৰিম। यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय सदुष्कृतम् धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे संभवामि युगे युगे। নমস্কাৰ, মোৰ চিত্ৰনৃত্য পৰিচালনাৰে মোৰ এক ক্ষুদ্ৰ প্ৰয়াস যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।